সাব্বির মোক কিয় মাতিছা কচোন ক কিনো কম ফ্ৰেণ্ড কবলৈ গলে ৰাতিও নাই দিনো নাই ঘৰৰ পৰা বোলে খালি পৰ লাইফটো ধ্বংস হৈ গ'ল হ ভাল ইমান অত্যাচাৰ আৰু সহ্য নহয় তোৰ আৰু মোৰ কণ্ডিশ্যন একে বন্ধু মোৰোতো একে কণ্ডিশ্যন বজাৰৰ পৰা দেউতা আহি পৰিচ্ছন্ন নাই মা পঢ়া শুনাটো নাই খালি খা কৰি থাকা ডাঙৰ দাদা পঢ়া শুনাটো নকৰবি খালি টিভিৰ আগত বহি থাকা কিনো হব হে ঈশ্বৰ কিনো আকৌ হব দুৰ্দশাই হব আৰু কি হব এ শংকৰ মই এটা প্লান কৰিছো শুনবি নেকি কিনো প্লান কচোন ক মই ভাবি আছো তই আৰু মোৰে যে এনে দুৰ্দশা এনেকা নহয় যিমান চেম আছে সকলো চেমেৰে একে দুৰ্দশা গতিকে আমি এইটো লৈ আন্দোলন কৰিব লাগে একচুৱেলি আমাক ফ্ৰীডম লাগে আমি ফ্ৰীডম বিচাৰি এটা আন্দোলন গঢ়ি তুলিব লাগিব বুজি পাইছ নে নাই কিন্তু কেনেকে কৰি তুলিম এইটোতো ময়ো নাজানো সেইকাৰণেতো তোক মাতিছো বন্ধু 1 মিনিট আজান হৈ আছে আজানটো শেষ হ'ব দে আজান শেষ হৈছে এতিয়া ক কিনো কম মইতো একো বুজি নাপাই আছো কি কৰিম কি নকৰিম মোৰ মাথা কাম নকৰি আছে বুজি পাই আছা এইবোৰ বাদ দে এইবোৰতো হৈয়ে থাকিব টেনশ্যন এইবোৰ জীৱনত শেষ নহয় শেষ হোৱা বস্তু নহয় আচ্ছা তই মোৰ ভিডিঅ'বোৰ চানে নাই কিহৰ ভিডিঅ' ৰাতে গমে নাপা মোৰ দেখোন এটা ইউটিউব চেনেল আছে মই ভিডিঅ' বনাই তাতে এৰি আছো মজাৰ ভিডিঅ' এৰি আছো মস্তি ভিডিঅ' এৰি আছো ভাল এটা ৰেছপন্স দি আছে মানুহে কিনো ভিডিঅ' ক'তনো এৰা অলপ ভালকে বহলাই ক তেনেহ'লেহে বুজি পাম তই এক কাম কৰিবি বন্ধু তই ইউটিউবত যাবি সাৰ্চ কৰিবি টুৱাইচ মাই কাৰ এইটো মোৰ চেনেলৰ নাম বাইচান্স ধৰ বাইলাক মালটো নাহিল তই আৰু এটা কাম কৰিব পাৰা তই লিখিবি মাই কাৰ মাই হোম এণ্ড মি এই নামত সাৰ্চ কৰিবি সাৰ্চ কৰিলে ভিডিঅ'টো আহি যাব আৰু এই ভিডিঅ'ৰ তলত থাকিব ছাবস্ক্ৰাইব বুলি লিখা থাকিব তই তাতে ছাবস্ক্ৰাইব কৰিবি আৰু পাৰিলে লাইকো কৰিবি শ্বেয়াৰো কৰিবি আৰু ভিডিঅ'টো ভাল নে নাই সেইটোতো কমেণ্টো কৰিব পাৰিবি বুজি পাইছা ওকে কিয় নাৰাখিম ভিডিঅ' বৰ ভাল লাগে কৰাতে মোৰ বৰ ইচ্ছা মই ভিডিঅ' কৰিম কিন্তু নাপাই আছো মোকো ৰাখবি না বন্ধু এইটো বঢ়িয়া বুদ্ধি আমি শ্যামবোৰৰ কাৰণে যি ফ্ৰীডম এটা আন্দোলন কৰিম সেইটো আমি দেখোন এইখন চেনেলতে এৰিব পাৰিম ইয়েছ ফ্ৰেণ্ড গ্ৰেট আইডিয়া এইটো দেখোন মই ভাবাই নাই এক কাম কৰিলে হ'ল নেক্সট টাইম যিবোৰ আন্দোলন কৰিম বা যিবোৰ পৰিকল্পনা কৰিম আমাৰ ফ্ৰীডমৰ কাৰণে শ্যামসকলৰ ফ্ৰীডমৰ কাৰণে এই ভিডিঅ'সমূহ আমি এইখন চেনেলতে এৰিম গতিকে আমাৰ শ্যাম বন্ধুসকলক ফ্ৰেণ্ডসকলক ৰিকুৱেষ্ট কৰিম যে আপোনালোকে আমাৰ এইখন চেনেলক ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিব কাৰণ আমি এইখন চেনেলতে এৰিম কেনেকৈ আমি ফ্ৰীডম পাব পাৰোঁ নেক্সট ভিডিঅ' আপোনালোকে পাব আমাৰ পৰিকল্পনাসমূহ চ' প্লিজ সমূহ বন্ধু আপোনালোকে আমাৰ এইখন চেনেল লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব প্লিজ হ'ব আৰু ক'ব নালাগে বুজি পাইছে বেছি ক'লে আৰু বিৰক্ত হ'ব বুজিছেনে নাই